আমাৰ মাজত জুবিন ক্ষেত্ৰত উদীয়মান চিত্ৰ কলাকাৰ নীলিম মহন্ত ডাঙৰীয়া আছে আৰু তেখেতে এই যিটো প্লাইবৰ্ডৰ আপোনালোকে যিটো ফ্ৰেমটো দেখিছে তেখেতে ইয়াত চিত্ৰ অংকন কৰিব জুবিন দাৰ আজি হয়তো শেষ নহ'ব কাইলৈ শেষ হ'ব আৰু আজি তেওঁ এই জুবিন ক্ষেত্ৰত উপস্থিত থাকি ৰাইজৰ কিছুমানে গামোচা দিছে কিছুমান টি চাৰ্ট দিছে তাত জুবিন দাৰ নাম বা তেনেকে তেওঁ ছবি অংকন কৰি দি আছে বিনামূলীয়াত